Hello my viewers, welcome to my YouTube channel. I myself Sankardev Brahma, Agri Extension Assistant under Business Agricultural Subdivision, District Siram. Guys, I am going to show watermelon cultivation at Nong to village Sishubari, which you know one of the most cultivated village under the business sub-district. The river you see is the Sarajiling River and the ordinary footbridge is there, and this is only way to the Nong to Sishubari. Considering the situation of these villages, everybody can feel their grievance and how they are backward on the communication. During 2019, there had been several times flood, heavy erosion on the public roads, dumped, and land property recovered. At the same year, both Sarajiling River and I River are joined. Since then, this Sishubari Nong 2 has become C2 island of the Sarajiling and the I River. Present local gov, state and central are taking great initiative to protect this village. Guys, you see the legume crops. This is lentil. About 60% of the legume crops are grown here. Not only the lentil, other different crops. Say the vegetable like brinjal, tomato, green chili, or any other species, solar grown oil. And yielding also very high here. Now let's go to the I River bank, where about 2 hectares of the watermelons are grown there. এয়া হ'ল মোৰ এলেকা শিশুবাৰী এলেকাৰ এইটো হৈছে ৱাটাৰমেলন লেণ্ড ক'ব গ'লে ৱাটাৰমেলন ভালেখিনি কৰে এই ওচৰত হৈছে আইব্ৰিজ এই আইব্ৰিজৰ পৰা ধৰি একেবাৰে মুঠতে হাগ্ৰামাৰ ব্ৰিজ খালি এইটো কেই কিলোমিটাৰ হ'ব গণেশ ভাই 5 কিলোমিটাৰ মাই নিচিনা আৰু কি কমেও মানে 3 কিলোমিটাৰ এইটো মানে ৱাটাৰমেলন মানে খেতিটো হয় আৰু কি সেই নদীটো পাৰ হৈ গ'লে আৰু ঢেৰ বহুত ডাঙৰ এৰিয়া এই যে হৈছে মুঠতে ভালখিনি হৈছে ফলবিলাক কিন্তু এইটো জাতটা বেলেগ না নামধাৰী ইয়াৰ হ'ল নামধাৰী জাত এই হ'ল গোল গোল হয় চেৰাবিলাকো প্ৰায় ভাল কিছুমানে প্ৰায় মিচিউৰ হৈছে সেইটো ফাটিছে দেই ফাটিছে ফাটিছে এটা কি বৰষুণৰ কাৰণে ফাটিছে নেকি বৰষুণৰ কাৰণে ফাটিছে আৰু বেছিকৈ মেচাৰ হ'লেও ফাটে অলপ ফাটবিলাক শীতৰ হৈছে বেয়া হৈছে মানে কি এইটো মিলডিউ লাগিছে ব্লাইট লাগিছে এই যে ফলবিলাকো হৈছে ঠিক আছে এইবাৰ ফলটো অলপ কম হৈছে না একটা গছত কেইটামান হয় 4টা 5টা এবাৰ এভাৰেজ হ্যাঁ 6টা ধৰিলে তো বহুত 2টা 3টা হৈছে মানে আগৰ দৰে ইমান লাভ নাই আৰু এইবাৰ যিটো আচ্ছা এতিয়া মই হেতুটো চেৰাটো ভালে পালো তো সেইখিনি জায়গা এইটো জাতটো হৈছে কি ফটলৰ উৎপাদন কিন্তু এইবাৰ নাই ফটল জাতৰ এইটো সৰু সৰু হয় খাবলৈ বহুত ভাল ডিলিচিয়াছ আৰু কাষ্টমাৰ সেইটো বেছি বিচাৰে কিন্তু সমস্যা হৈছে তাতে বহুত প্ৰব্লেম এইটো চালেতো বুজা যায় মানে খাৰ লিফ এফিড আক্ৰমণ কৰিছে সেইটো আগতে কণ্ট্ৰল কৰিব লাগিছিলে এতিয়া নাই এই যে ফুলবিলাক সৰু সৰু হৈ আছে দিগদাৰ যেনেকৈ ধৰিছে মানে এনেকৈ হ'লেতো কৃষকবিলাকে একদম উল্টা হিচাপটা উল্টা হ'ব এইটো দূৰ লৈ আছে সেইখিনি চাদা একটা ব্ৰিজ এইটো হ'ল আই ব্ৰিজ ঠিক আছে মানে 2 নম্বৰ শিশুবাৰী এৰিয়াৰ এইটো 2 নম্বৰ শিশুবাৰী হয় এইটো আইডিন নদীৰ খাপত যেটো মানে চৰ তাতে তৰমুজ খেতি কেনেকৈ কৰে মই অলপ সুধি চাম ইয়াত মোৰ কৃষক বন্ধু আছে একতৰ পৰা সুধি লম কি ভাইটি চিত্তৰঞ্জন বিশ্বাস বাইদেউ খেতি কৰে আচ্ছা ঠিক আছে এতিয়া তৰমুজ কেই বছৰ ধৰি কৰি আছে তৰমুজটো ধৰক আপুনি 3 বছৰ 2 বছৰ ধৰি কৰি আছো 3-5 বছৰ 3-4 বছৰ 3-4 বছৰৰ পৰা ধৰি আছে হৈ আছে আচ্ছা ঠিক আছে এতিয়া উৎপাদন এইবাৰ কেনেকৈ হৈছে উৎপাদন মানে এইবাৰ বিয়া হৈছে গাছটো ভাল হোৱা নাই বেমাৰ লাগিছে বিলাক কি কয় মানে সাদামা কি হয় এই শুকনা ব্লাড বুলি কয় শুকনা ব্লাড আৰু লগতে ইয়াতে এই যে পাতবিলা ডাঙৰ নহয় কোকৰা হৈছে এইটো কি এফিড এইটো ভাইৰাছ বুলি কয় ভাইৰাছ ঠিক আছে সেইটো মুঠতে খেতি কৰাৰ আগত তোমালোকে মই পৰামৰ্শ দিম এইবিলাক হৈছে মানে শৰ্ট টাইম কম সময়ৰ মাজত খেতি কৰা আৰু যেই খেতি মানে শৰ্ট কম সময়ৰ মাজত খেতি হয় তাতে অলপ বস্তু মানে অলপ কিবা এটা প্ৰব্লেম হৈ পেলাইছে হৈ যায় তেতিয়া উৎপাদনত গড়বড় হৈ যাব যেনেকৈ ইয়াত যিটো ফটল জাত খেতি কৰিলে
সেইটো মানে কাষ্টমাৰে বহুত ডিমাণ্ড বহুত খাবলৈ বহুত ভাল ডিলিচিয়াছ আৰু বহুত ডিমাণ্ড মানে সৰু সৰু ওজন বেছি নহয় আপোনালোকে যিটো বিক্ৰী কৰে সেইটো ওজনত বিক্ৰী কৰে হয় না আচ্ছা সেইটো মানে যিটো তোমাৰ সেইটো এৰিয়া কয় বিঘা আছে আমাৰ আন্দাজ নাই আন্দাজ মানে 4 বিঘা মান হ'ব 4 বিঘা মান হ'ব আচ্ছা তোমাৰ ইয়াত যেটো মানে টেকনলজি এপ্লাই কৰিছে সেইটো হৈছে মানে ফিড সিস্টেম গাটা খান্দি কৰে গাটা খান্দি আচ্ছা ইয়াত কি বস্তু দিছে ইয়াত ডিআরপি ইউৰিয়া দিছে ইউৰিয়া দিছে পটাছ দিছে তাৰপিছত সয়েল ক্যালসিয়াম দিছে বৰাক্স দিছে না নাই বৰাক্স দিছে বৰাক্সটো দিবই লাগিব হ্যাঁ বরাস না দিলে এবারে পটাছ এইবিলাক দিব লাগিব ঠিক আছে যিখিনি লাগে ছাত্র হামে সারি আছে সব দিবা ঠিক আছে আৰু লগত ইয়াতে পানী মাজে মাজে ঢালাই দিব লাগিব দিছে পানী দিবই লাগিব হ্যাঁ পানি তো যে কামলা উবরে তো থাকে ঠিক আছে তাৰ কাৰণে মই কৈ আছো তোমালোকে অলপ মানে যদি 2-3 বিঘা মান যদি মিয়াটি মাটি আছে বুদ্ধি কৰি পেলাই এটা লো লেভেল ফাৰ্ম সেট বুলি কয় হন্ডাৰ সেইটো আছে এটি এপ্লাই কৰিব মই কৈ দি আছো আচ্ছা ঠিক আছে এতিয়া এইবিলা প্ৰডাক্ট ক'ত বিক্ৰী কৰে আইব্ৰিজ এইখন আইব্ৰিজতে ৰাইসকল সেইকেইটা মৰে ফাৰ্মাৰ আৰু এই নিচিনা ফাৰ্মাৰ বহুত আছে এই হ'ল শিশুবাৰী 2 নম্বৰ আৰু অলপ আগত আছে খুজৰাপুৰী মই একদিন 30 গৈ একটা আৰু ভিডিও বনাম কাৰণ থৰ্মোস যদি খেতি কৰা মানুহ এৰিয়া হয় সেইটো আমাৰ শিশুবাৰী ফাৰ্চিলি কৰে ইমান নকৰে কিন্তু খুজৰাপুৰী অঞ্চলৰ বেছি কৰে তাতে মই কেতিয়াবা যাম নেক্সট ভিডিঅ'ত মই দেখুৱাম কিন্তু সমস্যাটো হৈছে ক্ষেত্ৰৰ যেটো এই ফ্লাড ইফেক্টেড এৰিয়া 2 নম্বৰ শিশুবাৰী একেটাৰ কাৰণে এই কোন খেতি থৰ্মোসে হওক বা যেটো বৰ্তমান উইন্টাৰ সিজনত যেটো খেতি হেটি বহুত মানে ইম্পৰ্টেন্ট মানে বৰ্ষা সিজনত টেকেটৰ কোনো ভৰসা নাই ঘৰ এৰি ফালাব লগা হয় কেমত থাকিব লগা হয় ঠিক আছে আচ্ছা বৰ্তমান যেটো উৎপাদন হেটো বাজাৰ ৰেটটো কেনেকা বাজাৰ ৰেটটো আপোনাৰ হল 25 টাকা 30 টাকা যায় পাইকাৰী না এনে পাইকাৰীটো 18 টাকা হলে তো ভাল আৰু এনে খুচৰা 25-30 টাকা 30 টাকা তেনে ভাল দে কৰক দে মই অলপ উপায়টা কৈ যাম ইয়াতো ব্লাইট লাগিছে লগত আৰু হেতু কোকৰা যেটো হৈছে না ইয়াৰ উপায়টো মই কৈ দিম বুজিছে না